বৰ্তমান বিজেপি চৰকাৰৰ এটা মেছেজ আহি আছে, সকলোৰে মোবাইলত 300 টকাৰ ৰিচাৰ্জ আহিব। সেই ৰিচাৰ্জটো প্ৰায় মানুহৰ হোৱাটছআপত লিংকটো আহি আছে। এই লিংকটো কিমান সত্যতা আছে আমি আজি চাম। তেতিয়াহ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ হোৱাটছআপত যদি সেই লিংকটো আহিছে, তেতিয়াহ'লে আপুনি লিংকটোত প্ৰথমতে গৈ পেলাই কি কৰিব, আপুনি ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব হোৱাটছআপত, আপুনি মোৰ ইয়াত হোৱাটছআপত ক্লিক কৰিলোঁ। প্ৰথমতে কৰাৰ লগে লগে মোৰ যিটো নম্বৰত মোৰ লিংকটো আহিছে, মই সেইটো নম্বৰটো মই স্ক্ৰল কৰি তলফালে গৈ আছোঁ। আপোনালোকে চাব মোৰ কোনটো নম্বৰত আহিছে। মোৰ এইটো নম্বৰৰ পৰা আহিছে, এই লিংকটো আহিছে। এতিয়া লিংকটোত মই ক্লিক কৰিলোঁ। লিংকটো ক্লিক কৰিলে দুটা আপোনালোকৰ বেলেগ বেলেগ ব্ৰাউচাৰ আহিব লাগে। মই ক্ৰমত হেৰি কৰিছোঁ, চিলেক্ট কৰিছোঁ। এতিয়া আৰু এটা নতুন ইণ্টাৰফেচ আহিব। এতিয়া আপোনাৰ ইয়াত আহিছে 3 महीने का रिचार्ज फ्री में अभी एक्टिवेट करे। ইংলিছতো আহিব, আপোনাৰ হিন্দীতো আহিব। এতিয়া গেট ফ্ৰী ৰিচাৰ্জ বুলি আপোনাৰ এটা অপশ্যন আছে। এই গেট ফ্ৰী ৰিচাৰ্জটোত আপুনি কি কৰিব, ক্লিক কৰিব। ডাটা অন থাকে, মোৰ ডাটাটো অফ হৈছিলে, ডাটাটো অন কৰি দিব। এতিয়া গেট ফ্ৰী ৰিচাৰ্জত আপুনি যেতিয়া ক্লিক কৰিব, এতিয়া আকৌ আপোনাক ইয়াৰ পৰা 1ৰ পৰা 100লৈকে আপোনাৰ ৰানিং হ'ব। এতিয়া ৰানিং হ'ল, এতিয়া দেখাইছে থেংকছ উই অলৰেডি ছাবমিটেড। এতিয়া আপোনাৰ ওপৰত দেখাইছে ছিলেক্ট ইউৰ চিম, আপোনাৰ যিকোনো চিমৰ হেৰি কৰিব গৈছে। মোৰ যিহেতু মই জিঅ'টো ক্লিক কৰিলোঁ। এতিয়া মই নিজৰ নম্বৰটো, মোৰ জিঅ' নম্বৰটো মই ইয়াত বহাই দিলোঁ। নম্বৰটো পুংখানুপুংখভাৱে আপুনি বহাই দিব। বহাই দিয়াৰ লগে লগে আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে ইয়াত দিব ৱাইট ইউৰ প্ৰচেছিং। ইয়াত প্ৰচেছ হৈ আছে, 1ৰ পৰা 100লৈকে প্ৰচেছ হ'ব। আৰু এটা প্ৰচেছ হ'ব, ৰিচাৰ্জ ইজ ছাকচেছফুলি এক্টিভেট। ইয়াতো 100ৰ পৰা 100লৈ হ'ব। এতিয়া দেখাইছে শ্বেয়াৰ উইথ ইউৰ গ্ৰুপ। এইটো হৈছে মেইন কথাটো। আপুনি যদি শ্বেয়াৰ নকৰে আপোনাৰ ৰিচাৰ্জটো নাপায়। কিন্তু আচলতে মই প্ৰায় 20-30টা গ্ৰুপত মই শ্বেয়াৰ কৰিলোঁ। তাৰপিছত কেইবাটাও নম্বৰত মই শ্বেয়াৰ কৰিলোঁ। আপোনাৰ 1, 2 এনেকৈ আপোনাৰ 100লৈকে দেখুৱাৰ পিছত আপোনাক দেখাইছে যে আপোনাৰ ৰিচাৰ্জ অলৰেডি ছাবমিট হৈ গৈছে, আপোনাৰ ৰিচাৰ্জটো হৈ গৈছে। কিন্তু হয়তো সম্পূৰ্ণ মই যিহেতু পোৱা নাই, আৰু কোনোবাই যদি আপুনি ভাবিছে এইটো পাব বুলি, মই বহুত সৰু পায় নে নাপায় মই নাজানো, কিন্তু মোৰ কিন্তু ৰিচাৰ্জটো অহা নাই। এইবিলাক লিংক সঁচা নে মিছা কিমান দূৰ মই নাজানো, কিন্তু মই ৰিচাৰ্জ পোৱা নাই। সেইটোৱে আপোনালোকৰ জনসাধাৰণক মই সকলোকে মই জনাই দিব বিচাৰিছোঁ যে ৰিচাৰ্জ কিন্তু মই পোৱা নাই। সেইটো কাৰণে আপোনালোকক মই জনাইছোঁ। যদি আপোনালোকে কিবা এটা ইনফৰ্ম পাইছে মোৰ এই ভিডিঅ'ৰ পৰা, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে প্ৰায়বোৰ মানুহে এনেকুৱা ইনফৰ্ম ভিডিঅ' পায় আৰু ইয়াৰ পৰা কিবা এটা সজাগতা পায়। তাৰ বাবে সকলোৱে শ্বেয়াৰ কৰিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।